বন্ধুসকল, হলিউডৰ ফিল্মবিলাকত ডাঙৰ ডাঙৰ এনাকোণ্ডা সাপবোৰটো আপোনালোকে নিশ্চয় দেখিছে। কিন্তু আপুনি জানেনে আমাৰ পৃথিৱীত বৰ্তমানলৈ কিমান দৈৰ্ঘ্যৰ সাপ দেখা পোৱা গৈছে আৰু এই সাপবোৰ ক'ত আছে? কেতিয়াবা বাৰু আপুনি ভাবি চাইছেনে 1 বা 2 ইঞ্চ দৈৰ্ঘ্যৰ মকৰাটো 6 বা 7 ফুটৰো হ'ব পাৰে? ইমান ডাঙৰ মকৰা আচলতে আছেনো ক'ত? ইমান ডাঙৰ ডাঙৰ আৰু ভয়ানক জীৱ যিকোনো সৰু জংঘলততো কেতিয়াও থাকিব নোৱাৰে। তেন্তে এইবোৰ আছেনো ক'ত? বন্ধুসকল, আচলতে এই জীৱবোৰ আছে পৃথিৱীৰ হৃদপিণ্ড, গোটেই ব্ৰহ্মাণ্ডৰ ভিতৰত ডাঙৰ আৰু ভয়ানক আমাজন জংঘলত। হয় বন্ধুসকল, ঠিকেই শুনিছে আপোনালোকে, আমাজন জংঘল, যাক ৰেইন ফৰেষ্ট বুলিও কোৱা হয়। আমাজন জংঘল যদি দেশ হ'লহেঁতেন তেন্তে পৃথিৱীৰ ভিতৰত 9ম স্থান দখল কৰিলেহেঁতেন। পৃথিৱীৰ 20% অক্সিজেন আমাজন জংঘলৰ পৰাই উৎপন্ন হয়। আমাজন জংঘল ইমান বিশাল আৰু ভয়ানক যে বৰ্তমানেও পৃথিৱীৰ কোনো বিজ্ঞানীয়ে ইয়াৰ ৰহস্য উলিয়াব পৰা নাই। পৃথিৱীৰ কোনো মানুহেই নাজানে আমাজন জংঘল কিমান ভয়লগা, কিমান ৰহস্যৰে ভৰি আছে। আমাজন জংঘলত কেইবা শতিকাৰ পৰা বহু বিজ্ঞানীয়ে ৰিচাৰ্চ কৰি আহিছে আৰু প্ৰত্যেকবাৰতেই কিবা নহয় কিবা এটা ৰহস্যৰ উদ্ঘাটন হৈছে। বিজ্ঞানীসকলে আমাজন জংঘলৰ এনেকুৱা কিছুমান বস্তু দেখাৰ কথা উল্লেখ কৰিছে যিবোৰ আমাজনৰ বাদে পৃথিৱীৰ ক'তো দেখা পোৱা নাযায়। আমাজন জংঘল ইমান ডাঙৰ আৰু ভয়ংকৰ যে যাৰ ভিতৰত প্ৰৱেশ কৰাটো আমাৰ লেখীয়া মানুহৰ বাবে কোনো পধ্যেই সম্ভৱপৰ নহয়। বন্ধুসকল, এইটো ভিডিঅ'ত মই আপোনালোকক আমাজন জংঘলৰ এনেকুৱা কিছুমান ৰহস্যৰ বিষয়ে ক'ম যিবোৰ শুনাৰ পিছত আপুনিও ভাবিবলৈ বাধ্য হ'ব যে কিমান ৰহস্যময়ী হ'ব পাৰে আমাজন জংঘল। নমস্কাৰ বন্ধুসকল, মই মৃণালে স্বাগতম জনাইছোঁ আপোনালোকক নজনা কথাবোৰৰ অন্য এটি ভিডিঅ'লৈ। আপোনাক যদি সোধা হয় পৃথিৱীৰ ভিতৰত ভয়ংকৰ প্ৰাণীৰ নাম, তেন্তে আপোনাৰ মনত ডাঙৰ ডাঙৰ প্ৰাণীসমূহৰ নাম আহে। কিন্তু আমাজন জংঘলত থকা সৰু প্ৰাণীসমূহো অতি ভয়ংকৰ। আমাজন জংঘলত থকা 2 চেণ্টিমিটাৰৰ সৰু প্ৰাণীয়েও আপোনাৰ প্ৰাণ কাঢ়ি নিব পাৰে। হয় বন্ধুসকল, মই কৈ আছোঁ আমাজন জংঘলত থকা বিষাক্ত ভেকুলীসমূহৰ কথা। দেখাত যিমানেই ধুনীয়া এই ভেকুলীবোৰ সিমানেই বিষাক্ত হয় ইহঁত। এই ভেকুলীবোৰে কামুৰিলে মানুহৰ মৃত্যু নিশ্চিত। দেখাত অকণমানি যেন লগা এই অকণমানি ভেকুলী এটাৰ বিষয়ে একেলগে 10জন মানুহৰ মৃত্যু ঘটাব পাৰে। ইয়াতো হ'ল ভেকুলীৰ কথা। এইবাৰ জানো আহক আমাজনত থকা ৰহস্যময়ী গছসমূহৰ বিষয়ে। এই জংঘলত প্ৰায় 16,000ৰো অধিক প্ৰজাতিৰ উদ্ভিদ দেখা পোৱা যায়। ইয়াৰ ভিতৰত কিছুমান তেনেই সাধাৰণ আৰু কিছুমান অতি বিষাক্ত উদ্ভিদ আছে। এইটোতো তেনেই সাধাৰণ কথা। ইমান ভয়ানক জংঘল যেতিয়া ইয়াত থকা উদ্ভিদও ভয়ানকেই হ'ব। কিন্তু আচৰিত কথাটো কি জানেনে বন্ধুসকল? এনেকুৱা কিছুমান উদ্ভিদ আছে যাক ৱাকিং ট্ৰী নামেৰে জনা যায়। আপুনি যদি ফিল্ম চাই ভাল পায় তেন্তে আপুনি ফিল্মত কিছুমান গছ গছনি হঠাতে খোজকাঢ়ি যোৱা নিশ্চয় দেখিছে। কিন্তু গছ গছনি কি ফিল্মতেই খোজকাঢ়ে? এনেকুৱা নহয় বন্ধুসকল। আমাজন জংঘলত এনেকুৱা কিছুমান গছ আছে যি এঠাইৰ পৰা আন এঠাইলৈ অতি সহজে অতিক্ৰম কৰিব পাৰে। এয়া মই কোৱা কথা নহয়, এয়া হৈছে আমাজন জংঘলৰ ওপৰত ৰিচাৰ্চ কৰি থকা বিজ্ঞানীসকলৰ ভাষ্য। ফিল্মত দেখুওৱাৰ দৰে ইমান স্পীডত ইহঁতে খোজ কাঢ়িব নোৱাৰে, কিন্তু লাহে লাহে এই গছবোৰে নিজৰ ঠাই পৰিৱৰ্তন কৰে। এই গছসমূহৰ ওপৰত বিজ্ঞানীসকলে বহুত ৰিচাৰ্চ কৰি আছে। কিছু সংখ্যক বিজ্ঞানীৰ মতে এই গছবোৰ সূৰ্যৰ ফালে গতি কৰে, যাৰ ফলত গছজোপা হালি গৈ আগফালে নতুন শিপা ওলাই গৈ থাকে আৰু পিছফালৰ শিপাবোৰ নোহোৱা হৈ গৈ থাকে। এই প্ৰক্ৰিয়া এদিন বা দুদিনত নহয়, ই 4 পৰা 5 মাহৰ ভিতৰত সম্পূৰ্ণ হয়গৈ। এই গছবোৰ এঠাইৰ পৰা আন এঠাইলৈ গতি কৰাৰ বাবে এই গছবোৰক ৱাকিং ট্ৰী বুলি কোৱা হয়। অকল এয়াই নহয়, আমাজন জংঘলত এনেকুৱা কিছুমান গছ আছে যাৰ বিষয়ে শুনিলে আপোনাৰো গাৰ নোম শিয়ৰি উঠিব। আমাজন জংঘলৰ আশে পাশে বাস কৰা আদিবাসীসকলৰ মতে তাত এনেকুৱা কিছুমান উদ্ভিদ আছে যি মানুহ আৰু জীৱ জন্তুৰ মাংস ভক্ষণ কৰে। আপুনি ভাবিছে চাগে গছে মানুহৰ মাংস কেনেদৰে ভক্ষণ কৰিব, কিন্তু এয়া সঁচা। আমাজন জংঘলত মাংসহাৰী উদ্ভিদৰ বহু প্ৰজাতি পোৱা যায়। এবাৰ ভাবকচোন, যি জংঘলত মাংসহাৰী উদ্ভিদ থাকে তাত আকৌ কিমান ভয়ানক বস্তু থাকিব পাৰে যিবোৰ আমি দেখাটো দূৰৰ কথা, ভালকৈ শুনাও পোৱা নাই। আমাজনক পৃথিৱীৰ সকলোতকৈ ভয়ানক জংঘল বুলি কোৱা হয়, কিয়নো এই জংঘলত পোৱা প্ৰতিটো বস্তুৱেই অতি ভয়ানক। ইয়াত পোৱা বিভিন্ন ধৰণৰ পশু পক্ষী, জীৱ জন্তু, কীট পতংগ, উদ্ভিদ আদি সকলোবোৰেই ভয়ানক আৰু হিংসুক। ঠিক তেনেদৰে ইয়াৰ পানীতো যেন লুকাই আছে বহু ৰহস্য। আমাজনৰ মাজেৰে বৈ গৈছে পৃথিৱীৰ দ্বিতীয় দীঘল নদী আমাজন নদী, যাৰ দৈৰ্ঘ্য হৈছে 6,400 কিলোমিটাৰ। এই নদীত বিভিন্ন ধৰণৰ বিষাক্ত সাপ, মাছ, কাছ, ঘৰিয়াল আদি আছে।
আমাজন জংঘলত থকা আন এক ৰহস্য হ'ল উতলা পানীৰ নদী। এই নদীৰ পানী প্ৰতিটো সময়তে উতলি থাকে। ইয়াৰ পানীৰ তাপমান প্ৰতিটো সময়তে 80 পৰা 100 ডিগ্ৰী চেলচিয়াছৰ ভিতৰত থাকে। এই নদীত জীৱ জন্তু নাইবা কোনো মানুহ যদি পৰে প্ৰায় 5 মিনিটৰ ভিতৰত গোটেই দেহ সিজি কংকাল হৈ পৰিব। এই নদীটো আমাজন জংঘলৰ দৰেই অতি ভয়ানক। নদীৰ পানী কিয় উতলি থাকে সেই কথা এতিয়ালৈ কোনেও ক'ব নোৱাৰে। বিজ্ঞানীসকলে ইয়াৰ ওপৰত এতিয়াও ৰিচাৰ্চ কৰি আছে। আমাজন জংঘল কোনো সৰু সুৰা জংঘল নহয়। এই জংঘল 9খন দেশৰ মাজত বিয়পি আছে। বহু আগৰে পৰা বিজ্ঞানীসকলে এই জংঘলৰ ওপৰত ৰিচাৰ্চ কৰি আহিছে। ইয়াত থকা ভয়ানক পশু পক্ষী জীৱ জন্তু আদিৰ বাবে বিজ্ঞানীসকলৰ ওপৰতো বহু ক্ষেত্ৰত বাধা আহি পৰে। এতিয়ালৈ বহু বিজ্ঞানীয়ে আমাজনৰ জংঘলত ভয়ানক জীৱ জন্তুৰ হাতত মৃত্যুবৰণ কৰিছে। সাপৰ কথা ক'বলৈ গ'লে আমাজন জংঘলটো কেতিয়াও পিছ পৰি নৰয়। সাপ আপোনালোকে নিশ্চয় দেখিছে। কোৱা হয় যে আমাজন জংঘলত এনেকুৱা ধৰণৰ সাপ দেখা পোৱা যায় যি সাপ আমাজনৰ বাহিৰে পৃথিৱীৰ কোনো ঠাইতেই উপলব্ধ নহয়। সাধাৰণতে পৃথিৱীৰ সকলোতকৈ ডাঙৰ সাপ হৈছে অজগৰ সাপ। বিজ্ঞানীসকলৰ মতে অজগৰ সাপৰ দৈৰ্ঘ্য প্ৰায় 30 ফুটলৈ হ'ব পাৰে। কিন্তু আমাজন জংঘলত ৰিচাৰ্চ কৰিবলৈ যোৱা এগৰাকী বিজ্ঞানীয়ে এবাৰ 70 ফুট দীঘল সাপ দেখা পোৱা বুলি দাবী কৰিছিল। আমাজন জংঘল ইমান ৰহস্যৰে ভৰি আছে যে তাত 70 ফুট দীঘল সাপ থকাটো কোনো ডাঙৰ কথা নহয়। আজিৰ পৰা প্ৰায় বহু হাজাৰ বছৰ আগতে বিলুপ্ত হোৱা সাপৰ প্ৰজাতি টাইটন'ভা, যাক জীৱাশ্মত পোৱা গৈছিল, যাৰ দৈৰ্ঘ্য আছিল 42 ফুট। কিন্তু আমাজন জংঘলত ৰিচাৰ্চ কৰিবলৈ যোৱা বহু বিজ্ঞানীয়ে 60 পৰা 70 ফুট সাপ দেখা পোৱাৰ কথা দাবী কৰি আহিছে। ইয়াৰ ভিতৰত কিছু সংখ্যক বিজ্ঞানীয়ে দাবী কৰে যে তেওঁলোকে দেখা কিছু সংখ্যক সাপৰ প্ৰজাতি বহু হাজাৰ বছৰ আগতে হেৰাই যোৱা টাইটন'ভা প্ৰজাতিৰো হ'ব পাৰে। যদি বিজ্ঞানীসকলৰ এই কথা সত্য হয় তেন্তে আমাজন জংঘলত এতিয়াও টাইটন'ভা প্ৰজাতিৰ সাপ জীয়াই আছে। এই বিষয়ত এতিয়াও ৰিচাৰ্চ চলি আছে। কিন্তু এইটো কথা সত্য যে পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল সাপ আমাজনৰ হাবিতেই পোৱা যায়। সেয়া লাগিলে অজগৰ সাপেই হওক নাইবা কোনো অন্য সাপেই হওক। আমাজন জংঘলত থকা অকল সাপেই যে ভয়ংকৰ তেনে নহয় বন্ধুসকল। ইয়াত থকা প্ৰতিটো জীৱই অতি ভয়ংকৰ। সেয়া লাগিলে এটা সৰু পৰুৱাই নহওক কিয়। ইয়াত এনে এটা জীৱ নাই যি ভয়ংকৰ নহয়। এই পৰুৱাবোৰক বুলেট আণ্ট বুলি কোৱা হয়। এই পৰুৱাবোৰ বহুত ভয়ংকৰ। সেইকাৰণে হয়তো আমাজন জংঘলত বহু ডাঙৰ প্ৰাণীৰ মাজত ইহঁতে জীয়াই থাকিব পাৰিছে। আপুনি হয়তো ভাবিছে ইমান সৰু পৰুৱাটো বাৰু কেনেদৰে ইমান ভয়ংকৰ হ'ব পাৰে। হয়, ঠিকেই শুনিছে। এই পৰুৱাটো ইমান ভয়ংকৰ যি এবাৰ কামুৰিলে আপোনাৰ দেহত বন্দুকৰ গুলি লগা যেন অনুভৱ হ'ব। সেইকাৰণে ইহঁতক বুলেট আণ্ট বুলি কোৱা হয়। আৰু ইহঁতৰ কেইটামান এনেকুৱা প্ৰজাতি আছে যি কামুৰিলে মানুহৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে। এইটো হ'ল পৰুৱাৰ কথা। আমাজন জংঘলত থকা আন এটা ভয়ংকৰ প্ৰাণী হ'ল মকৰা। আমাৰ ঘৰৰ চাৰিওফালে ঘূৰি ফুৰা মকৰাটো আপোনালোকে নিশ্চয় দেখিছে। দেখাত তেনেই সাধাৰণ যেন লগা মকৰাটো যে ইমান ভয়ংকৰ হ'ব পাৰে কেতিয়াবা ভাবি চাইছিলনে বন্ধুসকল? আমাজন জংঘলৰ কাষত বাস কৰা আদিবাসীসকলৰ মতে আমাজন জংঘলত 5 পৰা 6 ফুট দীঘল মকৰাও তেওঁলোকে প্ৰত্যক্ষ কৰিছে। আদিবাসীসকলৰ মতে এই মকৰাই কামুৰিলে মানুহৰ মৃত্যু নিশ্চিত। আদিবাসীসকলৰ বাহিৰেও কিছু সংখ্যক বিজ্ঞানীয়েও 6 পৰা 7 ফুট দীঘল মকৰা দেখা বুলি দাবী জনাই আহিছে। এই কথা কিমান সত্য সেয়া এতিয়াও সঠিককৈ ক'ব নোৱাৰে। কিন্তু ইমান ডাঙৰ আৰু ভয়ংকৰ আমাজনৰ হাবিত এনে মকৰা থকাটো একো ডাঙৰ কথা নহয়, কিয়নো আমাজনৰ অন্তৰ্ভাগলৈ আজিলৈ কোনো মানুহেই যাবলৈ সাধ্য কৰা নাই। এয়া আছিল আমাজন জংঘলৰ কেইটামান সৰু ৰহস্য। আমাজন জংঘলৰ আৰু এনেকুৱা বহুত ৰহস্য লুকাই আছে যিবোৰ আমি সপোনতো ভাবিব নোৱাৰোঁ। আমাজন জংঘলৰ কোনটো ৰহস্য আপোনাৰ ভাল লাগিল কমেণ্টত জনাবলৈ নেপাহৰিব। ভিডিঅ'টো যদি চাই ভাল লাগিল লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।